নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটি বায়োগ্ৰাফি ভিডিঅ'লৈ যদিহে পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অল কৰি দিব বন্ধু বান্ধৱীসকল বৰ্তমানে ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা ৰ'দৰ ফুল ধাৰাবাহিকখনত প্ৰাঞ্জল চৰিত্ৰত অভিনয় কৰা অভিনেতাজন প্ৰকৃততে কোন তেওঁৰ ঘৰ ক'ত বৰ্তমান তেওঁ কাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে সবিশেষ জনাম আজিৰ এই ভিডিঅ'টোত তেনেহলে আহকচোন ভিডিঅ'টো আৰম্ভ কৰো প্ৰাঞ্জলৰ প্ৰকৃত নাম হৈছে দীপাঞ্জল হাজৰিকা তেওঁৰ ঘৰ নাজিৰাত তেওঁ পৰিয়ালৰ কথা ক'বলৈ গ'লে তেওঁ পৰিয়ালত মাক দেউতাক আৰু এটা ককায়েক আছে দেউতাকৰ নাম প্ৰদীপ হাজৰিকা মাকৰ নাম অপৰাজিতা হাজৰিকা আৰু ককায়েকৰ নাম প্ৰাঞ্জল হাজৰিকা বন্ধু বান্ধৱীসকল দীপাঞ্জল হাজৰিকাৰ জন্মৰ তাৰিখ হৈছে 26 জুন দীপাঞ্জল হাজৰিকাই সৰুৰে পৰাই অভিনয়ৰ লগত জড়িত তেওঁ কেইবাটাও অসমীয়া মিউজিক ভিডিঅ'ত অভিনয় কৰিছে তাৰোপৰি অসমীয়া ধাৰাবাহিকতো অভিনয় কৰিছে তেওঁ অভিনয় কৰা ধাৰাবাহিক এখনৰ নাম হ'ল পাৰিজাত আৰু বৰ্তমানে ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা ৰ'দৰ ফুল ধাৰাবাহিকখনত প্ৰাঞ্জল চৰিত্ৰত অভিনয় কৰি আছে বন্ধু বান্ধৱীসকল আমি জানিব পৰা মতে দীপাঞ্জল হাজৰিকা বৰ্তমান কোনো প্ৰেমৰ সম্পৰ্কত নাই আপোনালোকে বাৰু ৰ'দৰ ফুল ধাৰাবাহিকখনত প্ৰাঞ্জলৰ অভিনয় চাই কেনে পায় কমেন্ট কৰি জনাবচোন আৰু আপুনিও যদি প্ৰাঞ্জলৰ অনুৰাগী তেতিয়াহলে তেওঁৰ কাৰণে এটা লাইক কৰি দিব আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিছো যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেন্ট আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব